নমস্কাৰ, মোৰ নাম দীপৰাজ। আপোনাক সকলোকে ট্ৰেড এফেক্টছলৈ মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ টপিক হৈছে ষ্টক মাৰ্কেট কি হয়। ষ্টক মাৰ্কেট কি হয় মই নুবুজাওঁ আজি। মোৰ এজন বন্ধু আছে, তেওঁ ফুল টাইম ট্ৰেডাৰ হয়, তেওঁ আপোনালোকক ভালকৈ ডিটেইলছত বুজাই দিব। তেওঁ ইয়াতে আছিলে, আই থিংক তেওঁ ওপৰ ফ্ল'ৰত আছে। মই মাতি আনিছোঁ, ৱেইট। হাই দীপৰাজ, দীপৰাজ আহিব। হেল্ল', মোৰ নাম মানৱ। মই আজি 3-4 বছৰৰ পৰা সম্পূৰ্ণভাৱে ট্ৰেডিঙৰ লগত জড়িত হৈ আছোঁ। আপোনালোকে যদি এই ট্ৰেডিং, ইনভেষ্টিং, শ্বেয়াৰ মাৰ্কেট এই টাৰ্মবোৰ নিশ্চয় শুনিছে। আপোনালোকে নিশ্চয় শুনিছে যে ট্ৰেডিং কৰি বহুত মানুহ ধনী হৈ গৈছে, কিছুমান মানুহ দেউলীয়া হৈ গৈছে, পইচা পাতি সেই ঘৰতো ইমান এমাউণ্টৰ মানি আজিৰ পৰা 10-12 বছৰ লগাইছিলে, এতিয়া কৰ'ৰপতি হৈ গ'ল, কিছুমানৰ পইচা সম্পূৰ্ণভাৱে ডুবি গ'ল, থকা কাহিনী হৈছে। তো এই কথাবিলাকে আমি আমাৰ ভিডিঅ'বোৰ জৰিয়তে আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম যে ষ্টক মাৰ্কেট মানুহৰ ঘূৰি থকাৰ দৰে বেয়া নহয়, ইয়াত বহুত ভাল আছে যদি আমি সঠিক পথেৰে গৈ ট্ৰেডিং বা ইনভেষ্টিং কৰোঁ। তেতিয়াহ'লে আজি আমি প্ৰথম টপিকটো আপোনালোক হ'ল ষ্টক মাৰ্কেট হয় নেকি। এই কথাখিনি বুজাবলৈ মই আপোনালোকৰ এটা ওচৰত এটা উদাহৰণ ৰাখিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকৰ ঘৰৰ ওচৰত ম'ম' বিকা মানুহ এজনৰ উদাহৰণ হিচাপে লৈছোঁ। তেওঁ ম'ম' বহুত ধুনীয়া বনায়, কিন্তু তেওঁ ভাবিছে যে মই আৰু 2-3খন ম'মৰ দোকান হ'লে আৰু চাগে মোৰ চেল হ'ব, কিন্তু তেওঁৰ ওচৰত কেপিটেল নাই, পইচা পাতি কম, ম'ম' কাৰণে কিমান ডাঙৰ কথা। তো তেওঁ সেইকাৰণে মানুহবিলাকৰ ওচৰলৈ গ'ল, মানুহবিলাকৰ চবত ঘৰে ঘৰে গৈ ক'লেগৈ যে মই ভাল ম'ম'টো বনাওঁ। তেওঁ মানুহে দেখি আছে তেওঁ স্কিল আছে, মই ভাল ম'ম' বনোৱা। তো মানুহবিলাকে ভাবিলে যে আমি তাৰ এই ম'ম' বনোৱাৰ আৰু দোকান খোলাৰ এই কামটোত আমি নিজৰ ফালৰ পৰা 10 টকা 20 টকা তেওঁ যিমান খুজিছে সেইমতে ইনভেষ্ট কৰোঁ। আৰু তেনেদৰে ইনভেষ্ট কৰাৰ ফলত তেওঁৰ ওচৰত কেপিটেলো আহি গ'ল ম'ম' বনাৰজনৰ ওচৰত, আৰু তেওঁ আৰু 4-5খন ম'মৰ দোকান খুলি আৰু ধনী হ'ব পাৰে, ধনী হৈ গ'ল। তেওঁ বহুত প্ৰফিট হ'ল, আৰু নিজৰ প্ৰফিটৰ কিছু পাৰ্চেণ্টেজ তেওঁ নিজৰ লয়েল যিসকল তেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰ আছিলে সকলোকে দিলে। আৰু এই বস্তুটোকে দেখি লাহে লাহে গাঁওখনৰ ধৰি আৰু মানুহ ইণ্টাৰেষ্টেড হ'ল যে ই দেখোন বহুত টকা আৰ্ণ কৰিলে। মানুহবিলাকৰ তাৰ যিবোৰ শ্বেয়াৰ কিনিছিলে 10-20 টকাত যিমানে দামত, তেওঁলোকো ধনী হৈ গ'ল। তেওঁলোকে আৰু ইণ্টাৰেষ্ট যেতিয়া দেখাব ধৰিলে, তেতিয়া মানুহে নিজৰ শ্বেয়াৰৰ প্ৰাইচেছবোৰ লাহে লাহে বাঢ়ি যাব ধৰিলে। আৰু মানুহে এতিয়া মই 30 টকা কিনো, তেওঁলোকে সম্পূৰ্ণ নিশ্চিত হ'লে নিশ্চয় আৰু 1 বছৰ পিছত কোনোবাই 40 টকা নিশ্চয় কিনিব, কাৰণ ম'মৰ দোকানখন সম্পূৰ্ণভাৱে ভালকৈ চলি আছে। সেই কনচেপ্টটোৱে শ্বেয়াৰ মাৰ্কেটত চলি থাকে। শ্বেয়াৰ মাৰ্কেটত সকলোৱে এনেকৈ কোম্পানীবিলাকে যিবোৰ কোম্পানী লিষ্টেড থাকে, সেই কোম্পানীবিলাকৰ কিছু শ্বেয়াৰ কিনি আমি সেই কোম্পানীটোৰ এটা সৰু পাৰ্ট হ'ব পাৰোঁ। এই কোম্পানীটোৰ পাৰ্ট হৈ যোৱাৰ লগে লগে সেই কোম্পানীটোৱে যিমান প্ৰফিট কৰে, প্ৰফিটৰ পাৰ্চেণ্টেজো আমি পাওঁ, আৰু শ্বেয়াৰৰ দামবিলাক বাঢ়ি গৈ থাকে। তাৰ ফলত দাম বঢ়াৰ কাৰণে যিখিনি প্ৰফিট হয় সেইটোতো আৰু এক্সট্ৰা আছে। এই বস্তুখিনিয়ে কৰিবলৈ আমাৰ ভাৰতত 2টা ষ্টক এক্সচেঞ্জ আছে, নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জ। এই ষ্টক এক্সচেঞ্জবিলাকত ভাৰতত যিমান কোম্পানী আছে, কোম্পানীবিলাকৰ লিষ্টেড থাকে, বেছিভাগে সকলো থাকে বুলি ক'ব নোৱাৰে, আছে। এই কোম্পানীবিলাকত আমি নিজৰ ইচ্ছামতে ষ্টক বাই কৰিব পাৰোঁ, আকৌ নিজৰ ইচ্ছামতে দাম বাঢ়িলে ষ্টক চেল কৰিব পাৰোঁ। এই সম্পূৰ্ণ পদ্ধতিটো কম্পিউটাৰাইজ। আগতে এইবিলাক ব্ৰকাৰবিলাকে ষ্টক এক্সচেঞ্জ 9টা বজাত গৈ চিঞৰি ইটো কোম্পানী শ্বেয়াৰ বিকাখিনি এনেকৈ কৰিছিলে, কিন্তু আজিকালিতো সম্পূৰ্ণ কম্পিউটাৰ কথা হয়। প্ৰতি ছেকেণ্ডতে মূৰে হাজাৰ ষ্টক বাই চেল হৈ থাকে। আৰু আমি কিনা ষ্টকবিলাক, যিবোৰ ষ্টক আমি কোম্পানীৰ পৰা ইনভেষ্ট কিনো, সেই কোম্পানীৰ ষ্টকবিলাক থাকে ডিমেট একাউণ্টত, আৰু আমি এইবিলাক ষ্টক বাই চেল কৰিব পাৰোঁ আমাৰ ট্ৰেডিং একাউণ্টৰ পৰা। এই ডিমেট একাউণ্ট আৰু ট্ৰেডিঙৰ ডিফাৰেঞ্চেছবোৰ আমি বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম, কাৰণ কোনটো ব্ৰকাৰৰ একাউণ্ট খুলিবলৈ ভাল, ডিছকাউণ্ট ব্ৰকাৰ কি হয়, আৰু ব্ৰকাৰেজ চাৰ্জেছ কেনেকৈ কাটে, সেই বস্তুখিনি বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম। আজি ভাবিছোঁ মই যিখিনি ষ্টক মাৰ্কেটৰ বেচিক্সৰ কথাখিনি ক'লোঁ, সেইখিনি বুজি পালে। এতিয়া ষ্টক এটাৰ দামটো যে কমা বঢ়া হৈ থাকে, এইটো কিহৰ ওপৰত হয়? এই বস্তুটো মেইনলি হয় ষ্টক মাৰ্কেটৰ ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত। যেতিয়া বস্তু এটাৰ বায়াৰ্ছবোৰ বাঢ়ি যায় আৰু চেলাৰ্ছ কম হয়, তেতিয়াহ'লে বস্তুটোৰ দাম বাঢ়ি যায়। আৰু যেতিয়া বস্তু এটাৰ চেলাৰটো বাঢ়ি যায় আৰু বায়াৰ্ছ কম হৈ থাকে, তেনেহ'লে বস্তুটোৰ দাম কমি যায়। এই বস্তুটোৰ লগত আপোনালোকে নিশ্চয় ফেমিলিয়াৰ হয়। এনেকৈ সেই কেইটা কনচেপ্টে ষ্টক মাৰ্কেটৰ শ্বেয়াৰ্ছবিলাক, কোম্পানী শ্বেয়াৰ্ছৰ ভিতৰত কাম কৰে। আশা কৰোঁ আপোনালোকে আজি আমাৰ ভিডিঅ'টোৰ পৰা কিবা এটা শিকিবলৈ পালে। আমি এনেদৰে প্ৰতি সপ্তাহত এটা ভিডিঅ'কৈ ৰিলিজ কৰি যাম। এই ষ্টক মাৰ্কেটৰ সম্পূৰ্ণ প্ৰতিটো টপিকৰ পৰা ডিছকাছ কৰিম আমি। তেনেহ'লে আপোনালোকে যদি আমাৰ এই ভিডিঅ'ৰ পৰা আজি কিবা এটা ভালকৈ শিকিবলৈ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে এনেকুৱা ষ্টক মাৰ্কেটৰ ভিডিঅ' আৰু আপোনালোকে এই অসমীয়া ভাষাত শিকিবলৈ আৰু যদি মন আছে, আৰু নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।
তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ।